এক্সে দিয়া ভাই মই এটা ঘর বনছি গম না তুই বিয়া করবি সেটি বাড়িতে হচ্ছে এক্সে এই দৰ্শক আজি আমাৰ ষ্টাৰ্টিঙৰ ডাইলগ নাই দেই তো ডাইৰেক্ট আৰম্ভ কৰোঁ তো মই কলিতা কেমেৰামেন হৰেণ সৈতে আমাৰ লোকেল টকছো আপোনালোকে যিহেতু জানেই আমাৰ তাৰমানে কি বাজেট কম আৰু ৰিয়েল অকাটোত আহি গ'ল বাহঁৰ তলত এনেকৈ জংঘালা মংঘালাই তো বাজেট ইমানে কমছি মানে কি এতিয়া মানুহ আমি দুটকা হায়াৰ কৰিব নোৱাৰোঁ হা তো আমি ডেকাকৈ একলা হায়াৰ কৰিছোঁ আজি তো ডেকাৰ পৰা তাৰমানে কি নাই আজি তাৰমানে আমি দুটা তাৰমানে কি এটা টকছো নকৰোঁ আজি আমি তাৰমানে দুটা লগে মানে কথোপকথন কৰিম আৰু এটা টপিক এটাৰ ওপৰত সেইটো হৈছে প্ৰেম তাৰমানে সি এতিয়া অলপ প্ৰেম চেমৰ বিষয়ে জানে অলপ বাহো খাই পাইছে 2-3 প্লাছ ফ্ৰেছ পচিও প্ৰেমত 500-600 কিলোমিটাৰ দূৰত গ'লে সি প্ৰেম কৰে তো সেনে হেন কথাগিলা তাৰপৰা সুধিম আৰু যিহেতু আৰু মোৰ দাড়ি চুলি আৰু পকিয়ে আছে সেইটো বেলেগ কথা দাড়ি গজা নাই আৰু লিডল গুচি সেইটো বেলেগ কিন্তু স্যার ঘর ভালো প্রেসার পড়ছে নেকি আপনার পচি হ'ব দে লাগি দিব দে আজি এতিয়া কথাটো হ'ল কি মই তাক মাতি পেলাই বঢ়িয়াকৈ অলপমান কথা পাতিম আৰু মানে অলপ টিপছ এণ্ড ট্ৰিক্স চাওঁ সি কেনে হেন মোক দিব পাৰে তো বেছি দেৰি নকৰোঁ ডিম্পুৰা কৰি তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো নমস্কাৰ নমস্কাৰ বাকি আজি আগে ঠেদি ছবি নেকি হেৰি ছবি মানে কি তাৰমানে জানে বাজেট চাজেট কমছি আৰু মোৰ আৰু ইমান সক্ষমতা নাই বয়সো হৈছিল আহিলে তো আজি কি হয় পেলাই কৰি দিছোঁ ন তো তাৰমানে কি আজি তাৰমানে কি আমি এখন টকচ কৰা নাই আজি আমি তাৰমানে ধৰি লওঁ তই মোৰ লোক মই তোৰ লোক আমি তাৰমানে অলপ কথা বতৰা পাতিম কিহৰ ওপৰত প্ৰেমৰ ওপৰত প্ৰেম অঁ এতিয়া তই মই জানা শুনা মতে বিশেষজ্ঞৰ মতে তই 2-3 বাঘ আহিছে প্লাছ ফ্ৰেছ ক'ৰবাত পৰিও আছা 500-600 কিলোমিটাৰ তো সেনে মই অলপ টিপছ এণ্ড ট্ৰিক্স দিছোঁ মোক তাৰমানে কি দাড়ি চুলি পকছি আৰু জানাই আৰু বয়স হৈ আহিছে আৰু বেয়া বাৰু পাতিব বয়স হৈছে দিছোঁ না কি মানে মই মানে কি কৰিব লাগিব ষ্ট্ৰিপ দিব লাগিব তোক অঁ তোকো দিম আৰু দৰ্শকো দিব লাগিব দৰ্শক আপি কেনেকৈ পঠাব পঠাব অ' আচ্ছা তো আপি কেনেকৈ পঠাব মই সেই আৰু মেনেজাৰ অঁ আচ্ছা তোৰ কলি যুগৰ কৃষ্ণ বুলি ধৰি ল'ব আৰু আচ্ছা কাৰণ যিহেতু তোৰ মেছেঞ্জাৰ চাব নোৱাৰি মেছেজ বক্স চাব নোৱাৰি অফলাইন হওক অনলাইন হওক হোৱাটছএপটো নোৱাৰিয়ে অঁ নাছিল চৰি এইটো লাইনটো কাটি দিবা আৰু দে ক কি ক'ব ক কি ক'ব প্ৰেম হৈছে এনেকুৱা এটা বস্তু যোনটো তই ভালকৈ থাকিব পাৰিবি আৰু কিন্তু বম বাহ খাব পাৰিবি এটা কথা কি জানা সেই আমাৰ ঘৰত বাও ৰ'বা এক্সে দিয়া বাই মই এটা ঘৰ বনছোঁ গম পাইছে মোৰ এটা ঘৰ হৈ ওলাই গৈছে যোনটো মই আমাৰ গলি ঘৰ বুলি কওঁ এটা মই কথা ভাবি আছোঁ মই এক্স গীতা কানি মই গলি ঘৰত থ'ম ঘৰটো ওলাক নাম দিছোঁ গলি ঘৰ নাই এক্সটো কথাটো বাদ দিলোঁ যিহেতু প্ৰেমৰ কথা চলি আছে তাৰপৰা এটা কিবা প্ৰেম কাহিনী এটা চলি আছিল নহয় এই 500-600 কিলোমিটাৰ প্ৰেম কৰিছিলোঁ দেই মই স্ক্ৰিপ্টটো লিখিছিলোঁ যি অঁ সেইটো মতে কওঁ চাবি মই আপিটোক লগ পালোঁ ইনষ্টাগ্ৰামত দিয়া মেছেজ চেছেজ কিবা কিবি কৰি মই নম্বৰ ল'লোঁ নম্বৰ চম্বৰটো এনেকৈ ল'বি তই নম্বৰ ল'বি ভালকৈ কথা পাতিবি ফাৰ্ষ্ট ফ্ৰেণ্ড হ'বি তই গম পালোঁ ফ্ৰেণ্ড হ'বি লাহে লাহে মই এনেকৈ ল'লোঁ হোৱাটছআপত গ'লোঁ হোৱাটছআপত যাই এনেকৈ কিবা কিবি মোৰ প্ৰেম হৈ গ'ল দেই ভাই প্ৰেম হৈ গ'ল তাৰপিছত মই আপিটোক লগ ধৰিলোঁ মিট দিলোঁ এনেকৈ হ'ল মিট আপ দিলোঁ দি পেলাই মই লগ ধৰিলোঁ আপিটোক লগ ধৰি পেলাই মই আৰু প্ৰেম হৈ গ'ল আৰু প্ৰেম শুনিছে নি বেলেগ আৰু কিন্তু আপিটোৱে যে কেলে মই একচেপ্ট কৰা নাইছোঁ তাৰমানে পাক পোৱাই নাই যে নাই নমেলাকে আছা মই বোলো প্ৰেম চেম কৰি পাক চাক লৈ উঠছে বোধহয় 70% 80% গেছি আৰু 20% হোৱাৰ পৰা যেতিয়া এজ দিব মই ৰিলেশ্যনটো আহি যাম সেনেকৈ কথা তই এনেকুৱা কৰবি আৰু হয় দৰ্শক আপোনালোকে শুনিব পালা যি ফাৰ্ষ্টতে আপুনি এটা ছ'চিয়েল মিডিয়া বা ছ'চিয়েল প্লেটফৰ্ম এটা আপিটো ভালকৈ চাই ল'বি তহঁতে ক'বা মই যিহেতু চেনেলটো কৈলোঁ এনেকৈ পইচা দি মই গুচি যাম মই বুলি কৈছে টাইমে দিছোঁ আকচৰ মাৰিম ডাইলগখিনি ক'বা দি পাহৰি যাম নহ'লে অঁ তো মই কি কৈছিলোঁ ছ'চিয়েল মিডিয়া ইয়া তো ফাৰ্ষ্টতে ই যেনেকৈ দেখাই ক'লাক আপোনালোকে যদি প্ৰেম চেম কৰে ফাৰ্ষ্ট ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এটা লাগিব তাতে আপুনি ঠগোৱা আপি চাব কেৰেক্টাৰ হওক বা দেহাই হওক যি চাই চাব ঠগোৱা হ'ব লাগিব সিও ঠগোৱা বোলো তোৰ দৰে বান্ধা হেন চেহেৰাটো নালাগে আৰু নালাগে অঁ ঠিক আছে টুটছা ঠগোৱা কিমান ক্লাছ আছে মোৰ অসমত গম পাওঁ দে চেক্সি বয় তো এইগিলা বাদ দিলোঁ ইনষ্টাগ্ৰামত যাই পেলাই বা ছ'চিয়েল মিডিয়া প্লেটফৰ্মত যিকোনো প্লেটফৰ্মত যাই পেলাই আপুনি মেছেজ কৰক মেছেজ কৰি হাই হেল্ল' কৰক তাৰে পিছত তেনেকৈ অলপ লাহে লাহে আগবাঢ়ক তেনেকৈ তাৰমানে কৈছে আৰু তো মোৰ এতিয়া সিমান বয়স নাই মোৰ ইমান 1.5-2 বছৰ মই মেছেজ চেছেজ কৰি হাই হেল্ল' কৰি ৰিলেশ্যনশ্বিপত আহিব নোৱাৰোঁ পটককৈ তেনেহ'লে কাম এটা কৰিবি আৰু মই যোনকেইটা আপি ডেটত দিম সেই ডক্টৰ লৈ ল'ব পাৰা মানে আগতে মোক ছেকেণ্ড হেণ্ড গাড়ী ভাল লাগে নাৰী ভাল নালাগে ছেকেণ্ড হেণ্ড গাড়ী আৰু ছেকেণ্ড হেণ্ড নাৰীৰ মাজত ডিফাৰেঞ্চ আছে বহুত তই এটা কথা গম পাইছে নাই কি
তই বাৰু কাৰ যোনটো আমি বেয়া কৰবি অ। সেইটো বাৰু কি হৈছে এক্স হয় সেইটো কথাটো তই নাজানা সেইকাৰণে মোৰ তাত তই লৈ যা তই এনেতো বেয়া কাৰোবাৰ এক্সকে পাবি কাৰোবাৰ এই মোৰটোকে লৈ যা কাৰণ যেতিয়া মোক আগতে এক্স আছিল মোৰ বহুত সেন এদি মই ঘৰ বনছোঁ তেতিয়া মই বেয়া সেই বেয়াতে আপডেটটো লৈ যা এনেওতো কাৰোবাৰ এক্সকে পাবি তই এইবাৰ অসমত আৰু বহুত ফ্ৰেছ মানুহ আছে মই জানো তো দৰ্শক তহঁতে কোনোবা যদি ফ্ৰেছ আছা মোৰ তাতে এপ্লাই কৰিব লাগিলে বেলেগ একো নালাগে আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডখন হ'লেই হ'ব তাৰমানে মামাৰ আঁচনি ওলাইছেতো এইটো 18 বছৰৰ তলত এই নহয় 18 তলত আচ্ছা দিল হ'ব পাৰে না তো ভোটাৰ কাৰ্ড আৰু পান কাৰ্ডখন মই এতিয়া কি কম ওলাই যাব তো প্ৰমোচনটো হ'ল মোৰ মানে মোৰ টাইম আছে 20 মিনিট মানে এনেকৈ যায় তো যা তো কোনে তো যা একদম দে কষ্টলি 20 মিনিট যা পইচাটো দি পইচা দিম যা যা ওলো মইতো দোকানত আছোঁ পইচা দিবি গেল না হৰে নি দেখা গেল না আছে দোকানত আছে পইচা দিবই লাগিব তাক আজি কোন আছে আজি মোৰ বাজেট নাই মই আদি গুচি যাম বস্তিত তলেদি বস্তি পলোৱা মাথা মাৰিব লাগিল ঐ চাই আছে এই ভিডিঅ' কৰি আছো অনা হে এনবি আছে তো দৰ্শক আজি আৰু ভিডিঅ'টো আৰু এনেকুৱাই আৰু আকৌ নহ'ল আৰু কি ক'ম এতিয়া আৰু বাজেট নাই মেইন কথা এনে ছাৰ আপি পতাব পাৰিবি নাই এইবাৰ শুনি নাই মই এবাৰ দিছোঁতো মোৰ তাৰমানে কি ঠগৰ চকৰিগিলা মূলা গাব চকৰিগিলা মোক মেছেজ কৰিব কমেণ্ট কৰিব তাৰ খুজে চাওঁচোন সেইকাৰণে কওঁ অলপ বাজেট বনাই গ'লে বেকগ্ৰাউণ্ড ক'বাৰ বেকগ্ৰাউণ্ডত কোনোবা বস্তুটো লাগি আছে চব গুচি যাব সেইগিলা বাদ দিলোঁ আমি দৰ্শক এইগিলাখান নাচবি সেইকাৰণে বেকগ্ৰাউণ্ড ভালকৈ ল'বি এইবাৰ ছোৱালীগিলাখানে মোক হেৰি কৰিব পাৰা ট্ৰাই কৰিব পাৰা ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডখন দিলে হ'ল বেলেগ একো নাই মোৰ প্ৰমোচনটো হ'ল আৰু বাকী হওক ন তহঁতে ভিডিঅ' চাবি নাচানে আৰু মেইন কথা যিহেতু আমাৰ বাজেট কম তাৰ এইবাৰ কণ্টেণ্ট অভাৱ কি কৰিম আৰু এইগিলাই ইমান নালাগিব আৰু বুজা নাই মোৰো এতিয়া আৰু খুজি উঠছি না মই হাগা লগা আনো তাক হাগা দেখা পাই যা মই আছোঁ যা চা ভাই মই কেম হৰেণ ঐ এখন কাটি দিবি কোনখিনি ভিডিঅ' কৰি আছে নেকি অফ কৰি দিয়া অফ কৰি দি এখন কাটি দিবি শুন মই কথাটো কওঁ মই আদি যাওঁ চিধি যাম মই কম মই তাক কওঁ ই হাক বেগিছে মই পানী দিওঁ পানী মই কৈছোঁ মই যেতিয়া যাম মাত্ৰ মই পানী লৈ যাওঁ বুলিও যা তই যা মই পানী কিন্তু চাই আছে যা জল্দি যা হাগি আছো ৰ ই যা কেঁচি দেই মই মানে খুচিটো লৈ যাওঁ মানে আজি বাজেট কম নে আমাৰ গমেই পাইছে তহঁতে দে